আজি পথাৰলৈ আহিছোঁ দেই। প্ৰথম আমাৰ পথাৰত গোজ লোৱা হ'ব প্ৰথমকৈ মানে নতুনকৈ, গতিকে গৃহস্থই প্ৰথমতে গোজটো লৈ দিব লাগে। গতিকে সকলোৰে লগত মিলি পেলাই এয়া পথাৰলৈ আহিছোঁ। এয়া চাওক, গোজ লোৱাৰ আগতে তামোল পাণ এটা দি পেলাই এনেকৈ সেৱা কৰি ল'ব লাগে। এয়া তামোল পাণ ঘৰৰ পৰা লৈ আহিছিলোঁ, ধুনীয়াকৈ আঁক দিছোঁ। এয়া ওচৰতে বৌ আছে, বৌয়ে মোক শিকাই আছে কেনেকৈ কি কৰিব লাগে, সকলোখিনি কৈ আছে আৰু মই সেইমতে কৰি আছোঁ। এইবাৰ মোৰ প্ৰথম অভিজ্ঞতা হয় এয়া গোজ ল'বলৈ অহা। আৰু যিহেতু এইবাৰে প্ৰথম আমাৰ ঘৰৰ খেতি কৰিছে, আগতে পুৰণা ঘৰত থাকোঁতে পুৰণা ঘৰৰ মানে আধি চুক্তি দিয়ে, আৰু এইবাৰ আমাৰ ঘৰৰ পৰা কৰা হৈছে। 1.5 বিঘামান মাটি আমাৰ ঘৰৰ পৰা প্ৰথম লগাইছোঁ। গতিকে এয়া প্ৰথম মোৰ এয়া চাওক অভিজ্ঞতা মোৰ। আৰু এয়া প্ৰথমতে এটা কচু পুলি লৈ আহিছোঁ। কচু পুলিটো ঘৰৰ পৰাই লৈ আহিছোঁ, আৰু এয়া মোক বৈ দেখুৱাই দি আছে কচু পুলিটো আগ ধৰি ৰুই ল'ব লাগে বোলে। এই কচু পুলিটো ৰুই পেলাই তাৰপিছত কঠীয়াখিনি ৰুব লাগিব। এয়া চাওক, কঠীয়াখিনি গোজটো দি দিছোঁ। প্ৰথমতে লক্ষী আপোনালোককো মই জনাই দিছোঁ, মইতো নাজানোৱেই। চাওকচোন, মই এইবাৰহে বাওঁহাতে ৰুলোঁ। প্ৰথমতে গোজটো দিওঁতে হেনো বাওঁহাতে দিব লাগে, বৌয়ে মোক পিছতহে ক'লে। গতিকে আকৌ বাওঁহাতে মই 3টা গোজ দি দিছোঁ। তাৰপিছত আকৌ এয়া বৌহঁতে নামি পৰিছে, আৰু ৰোৱনীও গৈছিলে যে, তেখেতসকলো গৈছে, আৰু সিহঁতৰ লগতে অকণমান সময় ৰুলোঁ ময়ো। সেইদিনাখন বৰষুণো পৰি আছিলে, সেইকণ সময়ত অকণমান এৰিছিলে, আৰু দুপৰীয়ালৈ আকৌ বৰষুণ পৰিলে। এনেকৈ চেগা চুৰুঙা মাজে মাজে মানে মাটিডৰা ৰুই হৈছেগৈ, আৰু আমাৰ হ'লগৈ আৰু পিছত। সেয়া চাওক, লগৰকেইজনীয়ে বহুত স্পীডত ৰুৱে, মই ৰুইছোঁ আৰু সিহঁতৰ লগতে অকণমান সময় ৰুলোঁ। তাৰপিছত আহি ঘৰ পালোঁহি আৰু। কেনে খবৰ আপোনালোকক? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। ভালে কুশলে থাকক, ভালে কুশলে থকাটোকে বিচাৰোঁ। আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া চাওক, প্লাম গছৰ তলৰ পৰা। এনেকৈ লৰাই দিলেই প্লাম সৰিয়ে লটককৈ দেখিছিলে কিমান প্লাম লাগি আছে। এয়া চাওক, মই দেখুৱাই দিছোঁ আপোনালোকক। আৰু চাওক, বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এয়া দেখিছেনে কিমান প্লাম সৰি আছে। বৰষুণ দিছে যে, গতিকে বহুত চব প্লামবিলাক সৰি সৰি গৈছে। আৰু এয়া গছত চাওক, এয়া লাগিয়ে আছে। এয়া বহুত লাগিছিলে এই গছজোপাত প্লাম। এনেকুৱা প্লামবিলাকত বহুত লাগেই হ'বলা দেই। চাওকচোন, এয়া মই দেখুৱাই দিছোঁ কিমান লপালপে মানে লমালমে বুলি যে কয়, সেই তেনেকৈ লাগি আছে। এয়া চাওক, বহুত লাগিছে প্লামজোপা। সদায় এচালনি আমাৰ এখেতে একদম বুটলি থৈছে এইকেইদিন। আৰু এতিয়া এইখিনি আকৌ ৰাতিপুৱা নিলেহে, আৰু এতিয়া এইখিনি আকৌ সৰিলেই। চাওক, বহুত সৰি আছে। চাওক, প্লামখিনি দেখুৱাই দিছোঁ। আমাৰ যিখিনি বুটলি ৰখা হৈছে, এয়া বৰ চালনী এখনত 1 চালনী ৰাখি থৈছে, আৰু এয়া সৰু চালনী এখনতো থোৱা হৈছে। এইখিনি আজি সৰা, আৰু এইখিনি হৈছে কালি সৰা। আৰু আছিলে ইয়াত দীপালী। এয়া চাওক, দীপালীও দীপালী কি হ'ল? মই কথা কৈ থকাৰ কাৰণে দীপালীও কৈ আছে। আৰু এয়া চাওক, ইয়াৰ পৰা বহুতকে দিয়াও হৈছে। ল'ৰা ছোৱালীবিলাক স্কুললৈ যায় যে, সিহঁতেও খায়, আৰু সিহঁতকো দিয়াও হয়। আৰু তথাপিতো ইমানখিনি আছে। এয়া আজি পথাৰত যিহেতু ৰোৱনীও পৰিছে, গতিকে তালৈকো অলপমান লৈ যাব লাগিব। আৰু এয়া চাওক, এইটো প্লাম একদম মানে বজাৰৰ পৰা যিটো প্লাম কিনি অনা হয় নহয়, সেইটো ৰঙা হৈ থাকে। এইটো খাবলৈ অকণমান টেঙা লাগে, কিন্তু আমাৰ গছৰ যিটো পকি পেলাই সৰি যায়, সেইটো খাবলৈ বৰ মিঠা হয়। এয়া চাওক, কি ধুনীয়া। প্লামৰ জেলিও বনাম বুলি ভাবিছোঁ। জেলি বনাই পেলাই আপোনালোকলৈ ৰেচিপি এটা আগবঢ়াম। আৰু এনেও খোৱা যায়, জুচ বনাই খোৱা যায়, কিন্তু এতিয়া বৰষুণৰ বতৰ যে, গতিকে জুচটো ইমান খোৱা হোৱা নাই। কিন্তু প্লামৰ জেলি বনাম বুলি ভাবিছোঁ। এটা ৰেচিপি আপোনালোকলৈকো আগবঢ়াম।
আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু আজি যিহেতু পথাৰত মানুহ লাগিছে, গতিকে এতিয়া ভাত বনোৱা সময়ো হৈ গৈছে। ভাতকেইটা বনাই লওঁগৈ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া পাকঘৰলৈ আহিলোঁ। প্ৰথমতে পাকঘৰলৈ আহি পেলাই ৰুটি কেইখনমান বনাই ল'লোঁ, কাৰণ ৰোৱনীসকলক প্ৰথমতে চাহকাপ দি ল'ব লাগিব। 9:30 10টামানত মানে চাহকাপ দি পঠিওৱা হয়, আৰু সেইকাৰণে ইয়াৰ ৰুটি যা যোগাৰ কৰি লৈছোঁ, ৰুটি বেলিছোঁ, আৰু অকলে কামখিনি কৰি আছোঁ কাৰণে সোনকালে কৰি লৈছোঁ। এয়া চাওক, ৰুটিখিনি বেলি লৈছোঁ আৰু আনফালেদি টেৱাখন পাতি পেলাই বহাইও লৈছোঁ, যাতে সোনকালে হওক। দুইটা কাম একেলগে কৰি আছোঁ। ৰুটি চাহৰ লগত দি পঠিয়াম এতিয়া প্ৰথমতে। কেমেৰাটো হৈ আছে নে, মই বাৰে বাৰে চাই আছোঁ এইফাললৈ। কেমেৰাটো হৈয়ে আছে। এয়া চাওক, আমাৰ ৰুটিখিনি হৈ গ'ল। গোটেইখিনি মই হটকেছত ভৰাই পেলাই ৰাখি দিছিলোঁ। তাৰপিছতে এটা এনেকৈ মোনাৰ ভিতৰত ৰুটি, পানী বটল, চাহ সেনেকৈ ভৰাই পেলাই দি পঠিয়ালোঁ। আৰু চাহখিনি দি পঠিওৱাৰ পিছত এয়া চাওক, মাংস ব্ৰইলাৰ এটা আনিছিলে ঘৰতে, গোটাই মানে ব্ৰইলাৰ এটা আনি পেলাই ঘৰতে কাটিছে। এয়া ওচৰৰ খুৱাইদেউ এজনে আহি পেলাই কাটি দিছেহি ঘৰতে ব্ৰইলাৰটো। তাৰপিছত এয়া কাটি কুটি ধুনীয়াকৈ ৰেডি কৰি মেলি লৈছোঁ। আৰু তাৰপিছত এয়া চাওক, ভাতকেইটা বহাই দিলোঁ ৰাইচ কুকাৰত, যিহেতু লৰালৰি হৈছে, গতিকে ৰাইচ কুকাৰতে ভাতটো বহাই দিছোঁ। তাৰপিছত এয়া বনাইছোঁ ৰঙালাও, দালি, আলু, আৰু ইয়াতে চয়াবিনো দিম, দি পেলাই এখন মানে থুপথুপীয়াকৈ বনাইছোঁ। তাৰপিছত এয়া চাওক, মাংসখিনিও মানে পূৰা জ্বলা দি পেলাই বনাবলৈ দিছে, কাৰণ যিহেতু ডাৱৰীয়া বতৰ, ইমান পেনপেনীয়া গেলা বতৰ, বৰষুণে দি আছে কেইবাদিনো ধৰি, গতিকে জ্বলা এসাঁজ খাবলৈ সিহঁতেও মন কৰিছে। গতিকে এয়া চাওক, ধুনীয়াকৈ একদম জ্বলা দি পেলাই বনাই আছোঁ। তাৰপিছত এয়া কণী দুটাও বইল কৰিছোঁ এতিয়া আমি ঘৰত খাবৰ কাৰণে। এয়া চাওক, মোৰ ভাত পানী চব ৰেডি হৈ গ'ল, আৰু পথাৰলৈ দিবলৈ এয়া সকলোখিনি ধুনীয়াকৈ ভৰাই কৰি ল'লোঁ। আৰু এয়া চাওক, পথাৰ আহি পাই গ'লোহি। আহি পেলাই এয়া ৰোৱনীয়ে ৰুই আছে, মই ভাত দিবলৈ আহি পাই গ'লোহি। সিহঁতক মাতিলোঁ, আহি পেলাই এয়া ৰাস্তাতে দিলোঁহি ভাতকেইটা খাবলৈ। পথাৰত যিহেতু আলিৰ কাষত বোকা আছিলে, গতিকে ৰাস্তাতে খাবলৈ সুবিধা পালে। এয়া চাওক, গোটেইখিনিকে ধুনীয়াকৈ খুৱাই বোৱাই ল'লোঁ। আৰু এভৰিৱান, আপোনালোকক একেবাৰে ৰাতিহে লগ পালোঁ আৰু দেই, বহুত সময়ৰ পিছত। আৰু এতিয়া সকলোকে ভাত পানী খুৱাই বোৱাই একদম আজৰি হ'লোঁ। আজৰি হৈ মেলি এতিয়া শুবলৈ সকলোবিলাক গ'ল, আৰু মইহে বাকী আছোঁ শুবলৈ। ময়ো শুবলৈ যাম, আৰু তাৰ আগতে ভাবিছোঁ ভিডিঅ'টো সামৰি লওঁ। আৰু এয়া দিনটোত কি কৰিলোঁ, কি নকৰিলোঁ, তাৰে অকণমান আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো চাই পেলাই ছাবস্ক্ৰাইব কৰিছে, তেখেতসকলক বহুত ধন্যবাদ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, মানে মোৰ ভিডিঅ'বোৰ চাই আছে, তেখেতসকলকো বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি ভাল পায় নহয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ চেনেলটো আগুৱাই গৈ আছে, মানে অলপকৈ গৈ আছে, তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। আপোনালোকে ইমান মৰম চেনেল দিয়াৰ কাৰণে, আৰু এনেদৰে যাতে মোৰ চেনেলটো আগুৱাই লৈ যায়, তাকে কামনা কৰিছোঁ মই। আৰু তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।